হে দোস্ত, এটা ভারতবর্ষর অদ্ভুত ঘটনায় ভারতবর্ষর তোর সিস্টেমের উপর কোশ্চিন রাখি দিছে। আর এই ঘটনাটা আপোনালোকে যদি জানে আর আপোনালোকে হয়তো গমে পায়, কিন্তু বন্ধুসকল আমি আমি তথাপিও আমি কব ওলাইছো। চাওক যে আমাৰ ভাৰতবৰ্ষৰ অফিস কাছাৰী আৰু এই বেংক এনেকেই চলে নেকি, যে এজন বৈনিকৰ একাউণ্টত কিছুমান পৰিমাণৰ পইচা আছিল আৰু এই কিছুমান পৰিমাণৰ পইচা এই বৈনিকৰ মৃত্যু হোৱাৰ পিছত যেতিয়া তেওঁৰ ভায়েকে সেই পইচাখিনি তুলিবলৈ গৈছিল, তেতিয়া কি কৈছিল বেংকৰ মেনেজাৰে বা বেংকৰ কৰ্মচাৰীসকলে কৈছিল যে তেওঁৰ বৈনিকক লাগিব। আৰু সি কৈছিল যে মোৰ বৈনিকৰ মৃত্যু হৈছে, আৰু তেওঁ কৈছিল যে মোৰ বৈনিকৰ মৃত্যু হৈছে। সি তথাপিও আমাৰ বেংকৰ কৰ্মচাৰী সকলে কৈছিল যে তথাপিও বৈনিকক লাগিব। কওক, আমাৰ ভাৰতবৰ্ষৰ অফিস কাছাৰী এনেকৈ চলে নেকি? তেতিয়া আৰু এই মানুহজনে সিমান বুজা মানুহ নাছিল, আৰু সেই মানুহজনক হয়তো অশিক্ষিত আৰু সিমান একটা তাৰ মেধাৱী নাই, আৰু সিমান একটা বুজা নাই। সেইকাৰণে কেনেকে এই পইচাখিনি এজন মানুহৰ মৃত্যু হলে কেনেকে এই পইচাখিনি তুলিব লাগে, আৰু সেই মানুহজনে এইখিনি কথা গম পোৱা নাছিল। আৰু সেইকাৰণে তেওঁ প্ৰত্যেক বাৰে তেওঁ বেংকৰ ওচৰলৈ গৈছিল আৰু তেওঁ কৈছিল যে মোৰ বৈনিকৰ পইচাখিনি আছে, মোক পইচাখিনি দিয়ক। তেওঁ আৰু সিহঁতে বেংকৰ কৰ্মচাৰী সকলে বাৰে এটাহে কথা কৈছিল যে তেওঁৰ বৈনিককেহে লাগিব। আৰু সেইকাৰণে তেওঁৰ ভায়েকে কাপোৰৰ পৰা কাপোৰ খান্দি তেওঁৰ বৈনিকক ওলাই আনি বেংকৰ ওচৰত প্ৰুভ কৰিব লাগে যে এয়াই মোৰ বৈনিক হয়। কিমান আমাৰ ভাৰতবৰ্ষৰ কিমান অফিস কাছাৰী কিমান লেভেলত গৈ আছে চাওক, যে আমাৰ ভাৰতবৰ্ষৰ অফিস কাছাৰী কিমান লেভেলত। আৰু এনেকৈ চলে নেকি যে আমাৰ ভাৰতবৰ্ষৰ অফিস কাছাৰী পুলিচ থানা আৰু এই বেংক এনেকেই চলে নেকি, যে এজন মৃত্যু হোৱা মানুহজনক আনি বেংকত প্ৰুভ কৰিব লাগে যে আমাৰ বৈনিকৰ মৃত্যু হৈছে, আমাক পইচাখিনি দিয়ক। আৰু এই পইচাখিনি সামান্য পৰিমাণৰ পইচা, ইমান ডাঙৰ পইচাও নহয়, সামান্য পৰিমাণৰ পইচা। আৰু এই পইচাখিনি এজন মানুহে এটা ৰাতিতে মদ খাওঁতে উৰায়। আপোনালোকে হয়তো গমে পায়, 3-4 দিন আগত আমাৰ গুৱাহাটীত 3জন ছোৱালীৰ মৃত্যু হৈছিল, আৰু সেই ল'ৰাজনে এটা ৰাতিত 22,000 টকাৰ মদ পানী কৰিছিল, আৰু সিহঁতৰ ওচৰত একো নাই। কিন্তু এই যিবিলাক নিচা শ্ৰেণীৰ মানুহ আছে, সিহঁতৰ ওচৰত এইখিনি পইচাই বহুত পইচা হয়। আৰু এইখিনি পইচাৰ কাৰণে বেংকৰ ওচৰত গৈছিল, আৰু সি কৈছিল তেওঁৰ বৈনিকক, বেংকৰ কৰ্মচাৰী সকলে কৈছিল তেওঁৰ বৈনিকক লাগিব। আৰু এইখিনি পইচাৰ কাৰণে তেওঁৰ বৈনিকক কাপোৰৰ পৰা খান্দি উলিয়াই আনি বেংকৰ ওচৰত প্ৰুভ কৰিব লাগে যে এইটোৱে মোৰ বৈনিক হয়। কিমান লেভেলত গৈছে আমাৰ এই ভাৰতবৰ্ষৰ অফিস কাছাৰী, আপোনালোকে কমেন্ট কৰি কব। তো বন্ধুসকল, এইটো টপিকৰ ওপৰত ভিডিঅ বনাব খোজা নাছিলো, কিন্তু তথাপিও বনাই দিলো। তো বন্ধুসকল, আপোনালোকে কমেন্ট কৰি কৈ দিব যে আমাৰ ভাৰতবৰ্ষৰ অফিস কাছাৰী সকল বা বেংকৰ কৰ্মচাৰী সকল কিমান লেভেল